লাইলুৰিত বনৰীয়া হাতীৰ তাণ্ডৱ প্ৰতি নিশাই লাওখা অভয়াৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীৰ জাক। হাতীৰ জাকটোৱে এফালৰ পৰা খাই তহিলং কৰে কৃষকৰ খেতি-বাতি। বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ কৰিছে লাইলুৰি, হালপাৰা, নম্বৰীকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ। গঞা ৰাইজে হাতে হাতে জুই, টৰ্চ লাইট লৈ হাতী খেদি পঠিয়াবলৈ চলাইছে অহৰহ চেষ্টা। কুম্ভকৰ্ণৰ নিদ্ৰাত লাওখোৱা বন বিভাগৰ লোক খবৰ দিলেও গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। দৌৰাই আছো। হাতী ক'ৰ পৰা আহে? হাতী আহে আপোনাৰ লাওখা অভয়াৰণ্যৰ পৰা আহে। কেইটাকৈ আহে? আহে এজাক আহে, 4টা 5টা 7টাকৈ একেলগত কেঁচুৱা লৈ আহে। বহুত আমাৰ অসুবিধা হয়। গছ গছনি ভাঙি দিয়ে, আপোনাৰ তাৰ খেতি আছে, খেতিও নষ্ট কৰি থাকে। কেইটাকৈ আহে? আহে একেলগত জাক আহে। ক্ষতিগ্ৰস্ত কিমান হয়? ক্ষতিগ্ৰস্ততো হয়, আহিলেতো ক্ষতিগ্ৰস্ত হ'ব না। আপোনালোকৰ ভয় কিমান থাকে? ভয়তো থাকিব, হাতী আহিলে ইমান ডাঙৰ জনৰ ভয়তো থাকিবই না।